দ্য ট্ৰুথত আচলতে সত্য বাতৰি প্ৰচাৰ হয় নে অসত্য বাতৰি প্ৰচাৰ হয় সেইটো বাৰু নাজানো, সেইটো আচলতে ৰাইজে বিচাৰ কৰিব। কিন্তু দ্য ট্ৰুথৰ মালিক অতনু ভূঞাৰ ডাঙৰীয়াৰ মুখত আচলতে এনে অশ্লীল মন্তব্য শোভা নাপায়। আচলতে যোৱা কেইদিনমানৰ পৰা ফেচবুকত এটা স্ক্ৰীনশ্বট বহুত বেছি আচলতে ভাইৰেল হৈ আছে, সেইটো হ'ল দ্য ট্ৰুথৰ মালিক অতনু ভূঞাৰ ডাঙৰীয়া। আচলতে এনেকুৱা এটা অশ্লীল মন্তব্য লিখিছে, এনেকুৱা এটা আচলতে অশ্লীল কমেণ্ট লিখিছে নহয়, যিটোক লৈ নেকি ৰাজ্যত এতিয়া ব্যাপক চৰ্চা চলি আছে যে এজন সাংবাদিকেনো এনেকুৱা কথা ক'ব পাৰেনে। সকলোৱে এইটো কথা জানে যে এখন তাল আচলতে কেতিয়াও অকলে নাবাজে। এখন তাল যদি বাজিবলৈ হয় তেতিয়াহ'লে আৰু এখন তাল তাৰ লগত যোগ কৰিব লাগিব, তেতিয়াহে সেই তালখনৰ এটা শব্দ শুনা যায়। ঠিক তেনেদৰে অতনু ভূঞায়ো কিন্তু এইটো কমেণ্ট এনেই লিখা নাছিলে। তেওঁ কেইদিনমানৰ আগতে এটা ফেচবুকত আচলতে পোষ্ট কৰিছিলে যে শিৱসাগৰত বানপানীৰ কাৰণে যদি সেই কয়লা খননক লৈ যদি ৰাইজে আচলতে ব্যাপকভাৱে সমালোচনা কৰিব পাৰে, তেন্তে কিয়নো গুৱাহাটীত বানপানী হোৱাৰ কাৰণে USTMক সমালোচনা কৰিব নোৱাৰে। আৰু তেতিয়া এজন মানুহে তাৰ তলত আচলতে এটা বেয়াকৈ কমেণ্ট লিখি অতনু ভূঞা ডাঙৰীয়াক টাৰ্গেট কৰি লৈছিলে। আৰু তাৰ পিছতহে অতনু ভূঞা ডাঙৰীয়া আচলতে সেই কমেণ্টটোৰ ৰিপ্লাই দিবলৈ গৈ এটা বেয়া কমেণ্ট লিখিছিলে। কিন্তু মেইন কথাটো আচলতে এইটো নহয় যে আপুনি যদি আপোনাৰ সন্মুখত এজন মানুহ পুখুৰীত জাপ মাৰি দিয়ে, তেন্তে আপুনিও সেইটো পুখুৰীত আচলতে জাপ মাৰি দিব নেকি? কেতিয়াও নিদিয়ে, কাৰণ আপোনাৰ জ্ঞান বুদ্ধি আছে। আপুনি সেই পুখুৰীটোত আচলতে জাপ মাৰিলে আপুনি মৰিম বুলি গম পায়। ঠিক তেনেদৰে অতনু ভূঞা এজন সাংবাদিক, তেওঁক আমি আচলতে বহু সন্মান কৰোঁ। আৰু তেনেস্থলত এজন সাংবাদিকক কোনোবাই বেয়াকৈ আচলতে ক'লে বুলি তেওঁ আচলতে সেই সাংবাদিকৰ ভাষাৰে উত্তৰ নিদি অশ্লীল মন্তব্য কৰি এতিয়া অসমৰ জনতাৰ ৰোষত পৰিছে। আচলতে সেইটো কথা তেওঁ ভালকৈ বিবেচনা কৰা উচিত আছিল যে মই ইমান এজন ভাল সাংবাদিক, তেওঁক আচলতে সকলো মানুহে সন্মান কৰে। তেওঁ কিন্তু ইমান পটককৈ সাংবাদিক হোৱা নাছিলে, তেওঁ বহু কষ্ট কৰিহে এইটো পৰ্যায় পাবলৈ সক্ষম হৈছে। কিন্তু হ'লেও তেওঁ এজন সাংবাদিক হিচাপে এনে কিন্তু অশ্লীল মন্তব্য কৰাটো কেতিয়াও গ্ৰহণযোগ্য নাছিল। সামাজিক মাধ্যম এটা ভাল মাধ্যম, য'ত নেকি ৰাইজে সকলো কথাৰ আচলতে আলোচনা বিবেচনা কৰিব পাৰে। কিন্তু সেই মাধ্যমটোক আচলতে বেয়াকৈ ইউজ নকৰি আমি যদি ভালকৈ ইউজ কৰা হয়, ভাল যদি আমি আচলতে কামৰ কাৰণে সেই মাধ্যমটো আমি ইউজ কৰা হয়, তেন্তে যিয়ে নহ'লেও এটা দুটা হ'লেও সমস্যাৰ কিন্তু সমাধান ওলায়। কিন্তু আজিকালি আচলতে সেই মাধ্যমটোক মানে কিছুমানে এনেকুৱা বেয়া ধৰণে লৈছে যে আপুনি সেই ফেচবুকটো আচলতে কেতিয়াও খুলি চাব নোৱাৰে। কিছুমানৰ কোনো কণ্টেণ্ট নাই, কেৱল বুকুখন দেখাই বা নিজৰ আচলতে দেহটো প্ৰদৰ্শন কৰি লাখ ভিউজ লৈ আছে আৰু আচলতে তেনেকৈ চলি আছে। কিন্তু তেওঁলোকে আচলতে গম নাপায় যে সেই বেয়া কামবোৰ কিন্তু বহুত দিনলৈ স্থায়িত্ব নাথাকে। চ' আপোনালোকে সকলোৱে সেই মাধ্যমটো ব্যৱহাৰ কৰক, কিন্তু বেয়া কামেৰে নহয়, ভাল কামেৰে।